গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। আশা কৰো আপোনালোকে সবে ভালে আছে। আমি মাছ ধৰিব আহিছো, এইফালে ধৰি আছে মাছ দেউতাহঁতে, তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, দেখাই আছো আপোনালোক। তো গাইস এইফালে মাছ ধৰি আছে, আপোনালোকে চাব পাৰে এইফালে মাছ ধৰি আছে। তো বৰ্তমান ইমানটো মাছ পাইছে, তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, পিছত দেখাই আছো কি মাছ ওলাব ইয়াত। এইফালে পুৰা মাছ ধৰি আছে, মাছ বেছি নাই। आज आम्ही धरले काली बेले को बेसी पाहिजे इसमें घर में তো গাইস এফালে মাছ ধৰি আছে পুৰা। তো কি নাই মাগুর সিজিগুলো ভালো বুটে মাছ। नहीं खेर भुजी देखल पानी भरले गए खोल के चपाने लगा थकते मछली हलो तो चपा लगा ना बोले फाइनली कुचिया আছে बोले, तो खांदी আছে, চাওঁ ওলাব নে নাই। এই দুই হাত আছে। এয়া ফাইনালি কুচিয়া ওলাই গ'ল। कुचिया बहुत चालू है আৰু ভিতৰত সোমাই গ'ল গাঁতত। ওলাল উপরে গেল, भोज ठाक दी ওই যে উপরে গেল, উপরে नरम माटी में कुचिया ठाक दी कुचिया बहुत चला खा दे এই যে দেখি कहाँ पहुँच गए। मुश्किल बस दिया अभी बोल के सुधार करने वाला पारबे। फाइनली এইটো চাওক কুচিয়া পলাই আছে। এয়া ইস बाप रे ना जोर है কৰ মাটিৰ কৰ ওলাব পৰা নাই, ভিতৰত সোমাই আছে, যিমান টাইলে ইমান ভিতৰত ওলাই। দেখা দেখা চাই লওক গাইছ, এইটো কুচিয়া আৰু কা হৈ দিলে চাব পাই আছে মাছ। এইফালে আছে গৰৈ, শিঙি মাছ এয়া, আৰু কুচিয়া এটা দুটা তিনিটা কুচিয়া আছে, আৰু এইফালে গৰৈ আৰু চেঙেলী আৰু কাৱৈ মাছ। আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো এয়া চাওক মাছ লৈ ঘৰত গৈ আছোঁ, গৈ পেলাই পুৰি খাম, ভাত খাম। তো আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।